ইডাল কি দেখা পাইছা? ইডাল একডাল খুৰী বুলি কয়। খুৰী কয় ইয়াক খুৰী। আমাৰ অসমীয়া মানুহগিলা আগতে খুৰী দিয়ে ভাত বনাই খাইছিল। দেখোন বেমাৰ আজাৰ গিলাও কম আছিল। কিন্তু তুই জন্ম হোৱাৰ পাছত অসমীয়া মানুহগিলা ইলিহুৱা হৈ গেল। চালা বদমাছ। পানী বাঢ়োৱা দি নিজৰ দাম সোপা বাঢ়াই লৈছা। ইয়াত গাছ কাটি কাটি অসমত ভাত বনোৱাৰ কাৰণে এখন গাছে নোহোৱা হৈছে। কি চাই আছা? মুখেদি নামাতা কিয়? বেছিদিন নোহোৱাতে মৰি থাকা যে, মৰাৰ আগত একটা খবৰ দি মৰিবা নোৱাৰা নেকি? মই মৰিম আৰু বুলি ই ৰ'দত মই এখন ক'ত লাইন পাতিবা যাং? জবাব দে মোক, জবাব দে। আয়া ঐ চাচৰি কি কৰি আছ? তোৰ মূৰ্তা কৰি আছে। মোক চম্ভালে কথা কহিবি হা। ইমান ৰ'দত মে আহিছো। যা চাহ এক কাপ বনাই কিনে লৈ আন, মলাই মাৰকে। ঐ জিদ্দি মালিক, ঐ চাবিয়া তো বিহেৰি কি কৰি আছে? এই কাহে মাতিব লাগে হা? মই ধেমালিহে কৰিছিলো। জানা চাহ এক কাপ বনাই কিনে লৈ আন। গেছ চেছ হলে কি তোৰ মূৰ্তা জ্বলাই কিনে চাহ বনাম? গেছ নাই, নতুন একটা কিনি আন। ই ৰ'দত চিলিণ্ডাৰটা দাঙি ফুৰিবাৰ কাৰণে মোক কি চুট কিমান পাইছা? তই মোক কোৱা নাই কাহে? তুই আনি দিবি। যেদি মালিকে মোক কি খাজ খাটিবলৈ পুহি ৰাখিছে। তেনেহলে তুই মোক কি চাই আছা? যা পাকঘৰত কাৰ্ডৰ পইচা আছে লৈ আন যা। হা ঠিক আছে। দুপৰীয়া ভাতটো ইয়াতে খাম দেই। থুই মাথা, ই ৰাক্ষসটা খালি খাং খাঙে কৰি থাকে।